Students, আজি আমি ক্লাছ 5 শ্ৰী মাধৱদেৱ পাঠটোৰ প্ৰশ্নোত্তৰসমূহ চাওঁ আহা। এই পাঠটোৰ অসমীয়া ভাঙনি জানিবৰ বাবে তোমালোকে ডেছক্ৰিপশ্যনত থকা লিংক ক্লিক কৰি চাব পাৰা। এতিয়া এক্সাৰচাইজটো চোৱা। এনচাৰ দ্য ফলোয়িং, তলৰ সমূহৰ উত্তৰ দিয়া। Number 1. Where did Sri Shankardev meet Sri Madhavdev for the first time? Sri Shankardev Sri Madhavdevক প্ৰথমবাৰৰ বাবে ক'ত লগ পাইছিল? Who did arrange the meeting? কোনে তেওঁলোকৰ সাক্ষাতৰ ব্যৱস্থা কৰিছিল? Sri Shankardev met Sri Madhavdev at Dhwahata Belguri in Majuli for the first time. প্ৰথমবাৰৰ বাবে শ্ৰী শংকৰদেৱে শ্ৰী মাধৱদেৱক মাজুলীৰ এখন গাঁও ধুৱাহাটা বেলগুৰিত লগ পাইছিল। ৰামদাস এৰেঞ্জ দ্য মিটিং, ৰামদাসে এই সাক্ষাতৰ ব্যৱস্থা কৰিছিল। Number 2. A meeting took place between a saint and a young man named Madhav in a village in Majuli in the year 1515 AD. Why is this called a historic meeting? 1515 খ্ৰীষ্টাব্দত মাজুলীৰ এখন গাঁৱত মাধৱ নামৰ এজন ডেকা ব্যক্তি আৰু এজন সাধুৰ মাজত এক সাক্ষাৎ হৈছিল। এই সাক্ষাতক কিয় ঐতিহাসিক সাক্ষাৎ বুলি কোৱা হয়? The meeting is historic because Madhav realized the truth that only through devotion could the favor of God be obtained. সেই সাক্ষাৎ ঐতিহাসিক হয় কাৰণ মাধৱদেৱে বুজি পাইছিল যে কেৱল ভক্তিৰ দ্বাৰাহে ভগৱানৰ কৃপা লাভ কৰিব পাৰি। Number 3. Where was Madhavdev born? মাধৱদেৱৰ জন্ম ক'ত হৈছিল? Write the names of his parents. তেওঁৰ পিতৃ মাতৃৰ নাম কি আছিল? Madhavdev was born at লেটেকুপুখুৰী in লখিমপুৰ district. মাধৱদেৱৰ জন্ম লখিমপুৰ জিলাৰ লেটেকুপুখুৰীত হৈছিল। The name of his father was গোবিন্দগিৰি and mother was মনোৰমা. তেওঁৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি আৰু মাতৃৰ নাম আছিল মনোৰমা। Number 4. In which village did the debate between Shankardev and Madhavdev take place? কোনখন গাঁৱত শংকৰদেৱ আৰু মাধৱদেৱৰ মাজত তৰ্কযুদ্ধ হৈছিল? Where is the village situated? গাঁওখন ক'ত অৱস্থিত? The debate between Shankardev and Madhavdev took place in the village Dhwahata Belguri. শংকৰদেৱ আৰু মাধৱদেৱৰ ধুৱাহাটা বেলগুৰি নামৰ গাঁৱত তৰ্কযুদ্ধ হৈছিল। The village is situated in Majuli. গাঁওখন মাজুলীত অৱস্থিত। Number 5. Fill in the blanks. খালী ঠাই পূৰ কৰা। Madhavdev became a resident of Desh for long 18 years. ইয়াৰ খালী ঠাইত বহিব গণককুছি। In later years, Madhavdev shifted to Desh. ইয়াৰ খালী ঠাইত বহিব সুন্দৰীদিয়া। Madhavdev established a Satra Desh in Kuch Bihar. ইয়াৰ খালী ঠাইত বহিব ভেলাডঙা। Madhavdev composed 191 Desh, a kind of devotional songs. ইয়াৰ খালী ঠাইত বহিব বৰগীত। Ramdas was Madhavdev's Desh. ইয়াৰ খালী ঠাইত বহিব brother-in-law. Madhavdev translated Desh of the Ramayana. ইয়াৰ খালী ঠাইত বহিব আদিকাণ্ড। The debate between Shankardev and Madhavdev was about the sacrifice of Desh. ইয়াৰ খালী ঠাইত বহিব animal. The most brilliant works of Sri Madhavdev are Desh and Desh. ইয়াৰ খালী ঠাইত বহিব নামঘোষা and ৰত্নাৱলী. Kirtan Ghosa is the collection of verses composed by Desh. ইয়াৰ খালী ঠাইত বহিব শ্ৰী শংকৰদেৱ। Madhavdev died in the year Desh at the age of Desh. ইয়াৰ খালী ঠাইত বহিব 1596 AD and 107. The debate between Sri Shankardev and Sri Madhavdev took place at Desh. ইয়াৰ খালী ঠাইত বহিব ধুৱাহাটা বেলগুৰি। আমাৰ ভিডিঅ'সমূহৰ দ্বাৰা উপকৃত হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। Number 6. Some words are given in column A. কলম 8 কিছুমান শব্দ দিয়া আছে। Choose their meanings
from the words given in column B. Column Bত দিয়া শব্দসমূহৰ পৰা সেইবোৰৰ অৰ্থ চিনাক্তকৰণ কৰা। Sacrifice, offering of something to God, মানে ভগৱানৰ বাবে কিবা আগবঢ়োৱা। Shift, change of position, মানে স্থান সলনি কৰা। Guru, a religious leader, এজন ধৰ্মগুৰু বা ধাৰ্মিক নেতা। Translate, change of language, মানে ভাষাৰ সলনি কৰা। Disciple, a follower of a guru, মানে গুৰুৰ অনুসৰণকাৰী। সত্ৰ, a holy place for Vaishnavic activities, মানে বৈষ্ণৱ ধৰ্মী কাৰ্যৰ পবিত্ৰ স্থান। বৰগীত, ডিভোশনেল songs, মানে ভক্তিগীত। ভাৰ্চ, poetic line, মানে কবিতা বা কবিতাৰ শাৰী। ফেম, being known to all for good cause, মানে ভাল কামৰ বাবে সকলোৱে চিনি পোৱা অৰ্থাৎ খ্যাতি। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বুজি নোপোৱাকৈ যদি কিবা থাকি গ'ল তেন্তে কমেণ্ট কৰি জনাই দিবা। থেংক ইউ।